বাকী আপোনালোকৰ যদি কিবা মানে কৈছোঁ যদি ষ্টুডেণ্ট কাৰোবাৰ হৈ আছে আমাক মানুহৰ লোক দি দিব আৰু এইটো কৰিব এতিয়া মোৰ সন্দেহ কোনো নাই মানে এইটো বস্তু আমি ৰাতিপুৱা স্কুললৈ যাওঁ ৰ'ব মই নাথাকিব পাৰে ওচৰত কাৰোবাৰ তেখেতৰ ক'ৰবাৰ সন্দেহ মানুহ আছে বা তেনেকুৱা যদি অলপ আছে আমাক দিব আমি বাকী শিক্ষাৰ্থী আপুনি নিৰ্ধাৰণ কৰিছে ঠিক আছে তাৰমানে পিছৰ নিছে কৈছে পিছৰ হাই ছেকেণ্ডেৰী নিচা কৰিছিলে যেতিয়া না চাই চাৰি বছৰমান হ'ল ইয়াতে মানে প্ৰায় হৈয়ে থাকে আমাৰ ভেণ্টিলেশ্যন খুলিও নি থাকে কামৰ কাহিনীলৈকে দিয়ে ইয়াৰে হৈ গ'ল ঠিক আছে আমাক অলপ চিকিৎসা নামটো দি দিব ঠিক এখন কৈ নাথাকে তাহ এজন আগতে কৈছে এজন আগে গ'ল মই মানে বাথৰুমৰ পৰা ওলোৱাই নাই তেতিয়াই কৈছে তাৰপিছত মই সেই গেটখন বন্ধ কৰি দিলোঁ নহয় যোৱাৰ পিছত দুই নম্বৰ বস্তুবোৰ নিয়া নাই তাৰমানে সেইটো কাৰণে গডৰেজত কেতিয়াও থ'বই নালাগে আজি আমি ৰাতিপুৱা স্বাস্থ্য স্কুল যাওঁ স্কুল আহি থাকোঁতে ফোন মাৰিছে আমাৰ ঘৰত সৰু চুৰে বস্তু ডুব লৈ গুচি গ'ল তাৰপিছত আহি মানে প্ৰায় থানাত এজাহাৰ দিলোঁ থানা তিনিটা আহি এনকুৱাৰী কৰিলেহি আৰু ভোটৰ মানে ভিতৰত কিমান বস্তু নিছে মই নাজানো কিন্তু আমাৰ চিমিতে গোটেই বস্তু জানে তেওঁ মানে সোণ নিছে কৈছে আৰু ল'ৰা ATM নিছে তাৰপিছত ATM নিছে আৰু সোণৰ আলংকাৰ নিছে বাকী যাৱতীয় বস্তু কিনি তেওঁ সম্পূৰ্ণ মিছে জানিব মই মানে গোটেইখিনি বস্তুটো আগতে ভাঙিছে আৰু লকা ভাঙিছে তাৰপিছত বাকী কাঁহী বাতি একো নিয়া নাই অন্যান্য বস্তু কিন্তু ভিতৰৰ সমস্যা সম্পূৰ্ণ ক্ষয়ক্ষতি কৰিছে তেওঁলোকে পাৰফিউম আৰু এটা মূৰ্তি এইটো কৈছে সেই পাৰফিউমটো আমি এইটো ইউজ কৰা নাই তো ক'ৰ পানী পেলাই ক'ব নোৱাৰোঁ কিন্তু আমি আচৰিত হৈছোঁ আমাৰ পিছফালে ঘৰ চুৰ হৈছিলে জিতেনাথৰ ঘৰ আজি 4 বছৰ আগত কিন্তু আমি কাৰো প্ৰতি সন্দেহ নাই কিন্তু এই আমি আচৰিত হৈছোঁ যে আমি স্কুল টাইমত যাওঁ আহিছোঁ গৈছোঁ কিন্তু আমি আচৰিত হৈছোঁ যে এই বস্তু কিয় হৈছে এইটো হ'ব পাৰে কিন্তু আমি এইটো বিশেষ ক'ব নোৱাৰিম মানে মই ইয়াৰ পৰা 7টা পিছত ঘৰৰ পৰা ওলাই গৈছোঁ তাৰপিছত স্কুলৰ পৰা ঘূৰি আহি 12:45 হ'ল নেকি 12:30 মই ঘড়ীটো নাই চোৱা নহয় ইমান সেইখিনিতে মই স্কুটিখন থৈ পেলাই সোমাই আহিছোঁ এফালৰ পৰা খুলি আহিছোঁ তাতে লাইটৰ বিলখন আছে সেইখন আনিছোঁ আনি এইখন খুলিছোঁ গিলখন খুলিছোঁ তাৰপৰা এই চাবি লাগি আছে চব খুলিছোঁ চাবি লাগি আছে খুলিছোঁ তাৰপৰা এনেকৈ চাই পিনে চব দৰ্জাখন খোলা দেখিছোঁ মোৰতো দৰ্জাখন কোনে খোলে আজি দৰ্জাখন খুলি চাইছোঁ ভিতৰলৈ গৈছোঁ আমাৰ ঘৰত চোৰ সোমালে বুলি নবৌহঁতক তেতিয়া চিঞৰিছোঁ আৰু পাছফালে তাৰপৰা তেওঁলোকে আহিছে তাৰপৰাহে বস্তু তাৰপৰা মই থানালৈ গৈছোঁ এওঁলৈ খবৰ দিছোঁ তাৰপৰা থানালৈ গৈছোঁ সোণৰ বস্তু গোটেইবোৰ লৈ গৈছে আৰু কিমান থাকে আৰু মানে ছোৱালী বস্তু ল'ৰা বস্তু মোৰ বস্তু চব আৰু মানে চেইন দামী দামী চেইন আৰু মানে আজিকালিতো বহুত হ'ব তেতিয়াই ভণ্টি বিয়াত দিওঁতে 1.5 লাখ মান লৈছে নি সেইডাল চেইনত সেইডাল নিছে তাৰ বাবু চেইনডাল বক্স সেইডালত 2 তোলামান আছে কিজান গোটা বক্স ডিজাইনৰ সেইডাল নিছে পইচা হিচাপত কিমান টকা মানুহ আপুনি
এতিয়া সোণৰ হিচাপটো নাজানিলে 15-20 লাখ হ'ব তেতিয়া মোৰ হিচাপত 15-20 লাখ তাতকৈ এতিয়া সোণৰ দাম নাজানিম দেই আঙুঠি কেছ পইচা বেছি নাই আছিলে বজাৰ কৰিবলৈ এনেকে কেছ পইচা নাই নহয় এইবোৰ কিবা কিবি পাকঘৰত আছে মই একো চোৱা নাই গোটেই বস্তু এফালৰ পৰা পেলাই থৈ গৈছে আনলে কাপোৰ আলমাৰি কাপোৰলৈকে পেলাই থৈ গৈছে আৰু কি কাম এইবোৰ কি পেলাই থৈ গৈছে মই নাজানো পাৰফিউম চাৰফিউম কিবা কিবি আছে কিন্তু পাকঘৰত কি আছে আৰু সেয়া কেনেকে জানিম এতিয়া